পাঠান চাই কেনেকুৱা লাগিল? ধুনীয়া লাগিল। ধুনীয়া। ৰেটিং কিমান? 4.5 ভাল লাগিল ভাল লাগিল। আপোনাৰ? আমাৰ লাইন চক বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বৰ্তমান বাজিল 11টা আৰু গৈ আছোঁ গুৱাহাটীত পাঠান চাবলৈ। পাঠান যি শ্বাহৰুখ খানৰ ৰিয়েল ফেন মানে 11টা গৈ আছোঁ মানে টিকেট মানে সন্ধিয়াত মানে টিকেট নাপালোঁ আৰু 99% টিকেট চ'ল্ড আউট। বুক মাই শ্ব'ত মানে চব টিকেট খতম। সোনকালে যাব লাগে এই মানে পাঠান চাব লাগে আৰু পাঠানৰ বিষয়ে আপোনালোকক অলপ জনাব লাগে। ইমান কণ্ট্ৰভাৰ্চি হৈ গ'ল, কোনোবাই পাঠানক চিনি নাপায়, কোনোবাই শ্বাহৰুখ খানক চিনি নাপায়, মানে সেইবিলাক কণ্ট্ৰভাৰ্চিক মানে বাদ দি মানে আজি পাঠান চাবলৈ যাম। পাঠান ক'ত গৈ আছোঁ আমি? পাঠান চাবলৈ পাঠান। মা বাবাক চিন্তি মানে গাড়ী ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমি সোনকালে যাব লাগে গুৱাহাটীত। আমাৰ ইয়াৰ পৰা 120 কিলোমিটাৰ। ইমান জোচত আছোঁ মানে পাঠান চাম হলিউড। আদাবাৰী পাৰ হৈ মানে মালিগাঁৱত আছে মানে আমি যিখন চিনেমাত টিকেট বুক কৰিছোঁ এই চিনেমা হল। ঠিক চাওক মালিগাঁৱত ধামাকা ট্ৰাফিক আৰু ধামাকা ট্ৰাফিক বুলি ধৰিছোঁ। মালিগাঁৱত ট্ৰাফিক থাকে কিন্তু আজি অলপ বেছি ট্ৰাফিক। এটা বস্তু বেয়া লাগি আছে, চব এম্বুলেঞ্চ ফাঁচি আছে, সেইকাৰণে বেয়া লাগি আছে। এই চব পাঠানৰ চব ওলাই আহিলে চব মানুহ চব। পাঠান চাই কেনেকুৱা লাগিল? ভাল লাগিল ভাল লাগিল। আপোনাৰ? ভাল ৰেটিং কিমান? 5 ৰেটিং। অ'কে। পাঠান চাই কেনেকুৱা লাগিল? মজা কেনেকুৱা? ভাল লাগিল। কেনেকুৱা লাগিল? ধুনীয়া ধুনীয়া বঢ়িয়া। ৰেটিং কিমান দিব? ৰেটিং 4.5 পাঠান চাই কেনেকুৱা লাগিল? ধুনীয়া লাগিল। ধুনীয়া। ৰেটিং কিমান? 4.5 4.5। পাঠান চাই কেনেকুৱা লাগিল? কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আপোনাৰ? একদম মজা। আপোনাৰ? মজা। আপোনাৰ? চবে ৰেটিং 5ৰ ভিতৰত 5 দি আছে। তো জলদি আমিও চাম পাঠান, আমিও চাম। এই চাওক সন্মুখত আপোনাৰ বেনাৰ পোষ্টাৰ চব লগাইছে, আমিও চাম। 5টা টিকেট আমাৰ লাইন চক চাবলৈ একদম বান্দৰী চব আহিছে। হলৰ ভিতৰত আহিলোঁ। বাপাও বম ডাঙৰ হল দেখোনে। হ'লে পৰ্দাৰ মেচিনটো ইয়াত হৈ গ'ল। মানুহৰ চিঞৰি চাওক মজা চিঞৰি কল কিন্তু বেছ মজা লাগিছে। মোৰ মতে বহুত পুৰণা হ'ল এইটো পৰ্দা। পাঠান আৰম্ভ হ'ব। পাঠান চাওক একদম হল ভৰ্তি মানুহ হল ভৰ্তি। 5 सेकंड तुझे यकीन नहीं होगा। फिर तू पूछेगा पठान। দিগন্তত আছে দিগন্ত। लंदन में रहती है, महीनों से उसका অসমৰ মানুহ যে ইমান ডাঙৰ এখন ফিল্মত আছে এইটোৱে মানে মোৰ ডাঙৰ কথা। এই চাওক দিগন্ততা। अगर उसका अकाउंट यूज किया है तो बैंक से अलर्ट तो आया होगा। ईमेल हैक किया, शायद लॉग इन पर हुआ। रेगुलर फोन अभी ऑफ है, लेकिन 2 घंटे पहले वेब चेकिंग के लिए यूज किया। যিটো ৰঙক লৈ মানে কণ্ট্ৰভাৰ্চি চলি আছিল ফাইনেলি আহি গ'ল। ফাইনেলি একদম মজা চিনেমা হৈছে, একদম মজা আল্টিমেট লাগিছে চিনেমা। একদম কি কম কোৱাৰ ভাষা নাই, একদম নেক্সট লেভেল। তো গাইজ একদম মজা লাগিছে চিনেমা। তো গাইজ চবে মানে 5 ষ্টাৰ ৰেটিং দিলে। আপোনালোকে দেখাই পালে অলপ আগতে ফিল্ম মই চোৱাৰ আগতে, কিন্তু এতিয়া মানে মই চালোঁ, ময়ো দৰচোন 5 ষ্টাৰ ৰেটিঙে দিলোঁ। বহুত মজা হৈছে ফিল্ম, মানে চাব লাগে আৰু দেশ ভক্তি ফিল্ম বুলি আপোনালোকে ক'ব পাৰে। আৰু লাষ্টত জয় হিন্দ যিটো কয় আৰু মজা লাগিছে।